নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আমি ভাতকেইটা খালোঁ, তাৰপিছত আমি বানপানী চাব যাম। খালোঁ ভাত, পেট ভৰি গৈছোঁ, কেৱল পানী চাব যাম আমি। এয়া হ'ল আমাৰ ঘৰৰ পানী মানে। তো গাইছ, সেয়া আমাৰ ঘৰৰ অৱস্থা। বলক যাওঁ বাহিৰৰ অৱস্থা চাবা। ঘৰ আমাৰ আগফালৰ খাল। সেইটো আপুনি পানৰ কাৰণে গম পোৱা নাই, এতিয়া এইটো এইটো আমাৰ ৰাস্তা বুলি গাইছ। ইমান একেবাৰে বৰষুণ আহিলে একেবাৰে নেৰা নেপেৰাকৈ কেইদিন আহিল। বৰ্তমান স্কুলৰ পৰা আহি ভাত চাত খালোঁ, এতিয়া আমি পানী চাব যাওঁ বলক। বৰ্তমান অলপ আমাৰ এইফালে পানী কমিছে, আপোনালোকৰ কমিছে নে নাজানো। যদি কমিছে কমালেও জনাব, নকমালেও জনাব। এতিয়া বলক আমি চাওঁ। এইগিলা মানুহ ৰাস্তাত গৰু দিছে, যাব নোৱাৰি আমাৰ বাৰীটো বানপানী 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 অপিটি মাৰো নিয়া ধূপ মাৰা নামৰালো কিয়াৱে বিধি উঠা এই গোটেই অসমতো বানপানী স্কুল কলেজ যাব নোৱাৰি আমাৰ বাৰীটো বানপানী 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 গণেশগুৰি হাতীগাঁও 6 মাইল পাঞ্জাবাৰী অনিল নগৰ নবীন নগৰ ৰাজগড়ত বানপানী এই গণেশগুৰি হাতীগাঁও 6 মাইল পাঞ্জাবাৰী অনিল নগৰ নবীন নগৰ ৰাজগড়ত বানপানী এইটো বঢ়িয়া ধুমহাল আছিল, কিন্তু গেল মৰি। এটা পুখুৰী নহয়, এইখিনি পাইছিল, কিন্তু গেল চব গেল। ইফালেও আছে, এইগিলা ৰাস্তাত গৰু দিব লগা হৈছে। এইয়া চাচোন পথাৰ জেগা কেনেকুৱা হৈ গ'ল আৰু চাৰিওফালে পানী। এই ভগৱান আকাশে যে কেনেকৈ আৰু আহিবহে বৰষুণ আহিব হেৰি দেখিছোঁ। এইগিলা ৰাস্তাতে গৰু দি আছে, অৱস্থা নাই। মানুহ অলপমান পানী হ'লেই অৱস্থা বেয়া হয়। গতিকে গাইছ কি ক'ব মানুহৰ দুখৰ কথা। গতিকে গাইছ অৱস্থা নাই ইয়াৰ, কি হ'ব। ইফালে বৰ্তমান বংশাৰো যাব পাৰি, ৰামদেও যাব পাৰি। ইফালে বৰ্তমান হাজোত যায় দিব লগা হৈছে।